Hi, মোৰ নাম মিগল দলে মই গ্ৰীণ কমাণ্ডো হয় চ' মই আজি আছোঁ স্প্ৰেডেনীৰ ফুড ফৰেজত চ' মই আজি কিছুমান কথা ছাৰ সমীৰৰ পৰা জানিব বিচাৰিম চ' এই ফুড ফৰেষ্টটোনো কি হয় আৰু ইয়াতে কি আমাক সহায় কৰিব পাৰে কেনেকৈ আমাক সহায় কৰিব পাৰে চ' ৱেলকাম ছাৰ চ' মই ছাৰ আজি আপোনাৰ পৰা জানিব বিচাৰিম যে কনচেপ্ট অফ ফুড ফৰেষ্ট হাউ ইউ ক্ৰিয়েটেড দিছ ফুড ফৰেষ্ট এণ্ড আৰু এইটো কেনেকৈ আমাৰ মানুহক সহায় কৰিব আৰু কেনেকৈ আপুনি বনাইছে যিহেতু এটা সুকীয়া কনচেপ্ট হয় এনেকুৱা হয়তো ফুড ফৰেষ্টৰ কথা আমি জীৱনত শুনাও নাই আৰু ভবাও নাই চ' আই থিংক দিছ ইজ দ্য ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্টত আমি ফাৰ্ষ্ট টাইম শুনিছোঁ চ' আপোনাৰ পৰা জানিব বিচাৰিম কনচেপ্ট আৰু কেনেকৈ আপুনি এইটো 5 years ধৰি ইয়াতে স্প্ৰেডেনীতে আপুনি ফুড ফৰেষ্ট এটা বনাই আছে চ' কেনেকৈ আপুনি বনাইছে থেংক ইউ মিগল আচলতে খাদ্যৰ এখন হাবি আৰু ফুড ফৰেষ্ট কনচেপ্টটো মই তেতিয়া ভাবিলোঁ যেতিয়া ইমান ধুনীয়া এখন হাবি খালি মানৱ জাতিৰ খাদ্য উৎপাদন কৰাৰ কাৰণে ধ্বংস কৰি দিয়াটো কিবা মনে কেতিয়াও মানা নাছিলে তো সেইকাৰণে ইয়াত যেতিয়া আমি ফুড ফৰেষ্টখন ষ্টাৰ্ট হোৱাৰ আগতে ফুড ফৰেষ্টৰ কনচেপ্টটো কেনেকৈ আহিলে ইয়াত আমি যেতিয়া ফাৰ্ম লাৰ্ণিং চেণ্টাৰটো বনাই আছিলোঁ তেতিয়া দেখিলোঁ যে কৃষক হিচাপে বা যিমানখিনি কৃষি পদ্ধতি শিকিছোঁ তাৰ মতে যদি মই চাওঁ তেতিয়াহ'লে মই হাবিখন ধ্বংস কৰিব লাগিব বহুত জেগাত আমি উত্তৰ পূৰ্বাঞ্চলত চব বছৰে হাবিবিলাক জ্বলাই দিওঁ বা হাবিখিনি কাটি পেলাই তাত আকৌ হাল বাই পেলাই খেতি কৰোঁ বহুত এনেকুৱা পাহাৰীয়া জেগাত আমি টেৰেছ কাটি আকৌ খেতি কৰোঁ তো এই গোটেই বস্তুবিলাক ইমান ধুনীয়াকৈ ইয়াত চৰাই চিৰিকটি আৰু বহুত জীৱ জন্তু থকা এখন জেগা খালি মানৱ জাতিৰ খাদ্যৰ কাৰণে মই এজন এনেকুৱা ইমানেই খালি নিজৰ কাৰণে ভাবা কৃষক হ'বলৈ মন নগ'ল কাৰণে এই কনচেপ্টটো ভাবিলোঁ এদিন ৰাতিপুৱা আহি পেলাই সেই ওপৰত যেতিয়া বহি আছিলোঁ ভাবি আছিলোঁ কি কৰা যায় ধ্বংস নকৰাকৈ কেনেকৈ খাদ্য উৎপাদন কৰিব পৰা যায় তেতিয়া ফটককৈ মনলৈ আহিলে যে দেখোন ভগৱানে ৰাস্তাবিলাক দেখাই থাকে এতিয়া ধৰি লওক ইয়াত আমি কিছুমান বস্তু আছে হাবিখনত যিখিনি আমি খাব পাৰোঁ কিন্তু সেইখিনি আমি খেতি কৰা নাই ঢেকীয়াই হওক আজি যদি মানিমুনি গজি থকা কথাই কওঁ বা কিছুমান আমাৰ বহুত নেটিভ থলুৱা আমাৰ কিছুমান ফল আছে যিবিলাক গছ নিজে হৈ আছে হয়তো যেতিয়া ৰাস্তাৰ পৰা আমি গৈ থাকোঁ তেতিয়া যেতিয়া বগৰী গছবিলাক দেখোঁ তেতিয়া ভাবোঁ যে বগৰী গছবিলাকনো কোনে ৰুইছে চৰায়ে খাইছে গুটিটো ইফালে সিঁচৰিত কৰিছে বা বহুত বেলেগ ধৰণে গুটিবিলাক নিজেও বতাহৰ লগতো চৰাই চিৰিকটি জন্তু এইবিলাকে গুটি চুটিবিলাক নি পেলাই এটা বিয়পাই দিয়ে আৰু হাবিখন নিজে হয় হাবিৰ লগতে কিছুমান আমাৰ থলুৱা খাদ্যবিলাকো নিজে গজে তো সেই কনচেপ্টটো ভাবি পেলাই প্ৰথমতে এই হাবিখনত কচু খেতি কৰা সেই পিছফালে দেখিছে এতিয়াও কচু আছে আমাৰ গোটেই হাবিখনত কচু খেতি কৰা আৰম্ভ কৰিলোঁ আৰু দেখিলোঁ যে খালি আহি পেলাই মই অলপ জেগাত পুতি থৈ দিব লাগে তো পুতি থৈ দিলোঁ থৈ দিয়াৰ পিছত হালধি লগালোঁ হালধিখিনিও ধুনীয়াকৈ হ'বলৈ ল'লে এই য'তে ত'তে কোনো এটা প্লেনিং নাথাকে য'তে ত'তে আমি কিছুমান আমাৰ যিবিলাক থলুৱা শস্য যিবিলাক থলুৱা আমাৰ মাইনৰ ফ্ৰুটছ বুলি কোৱা যায় যেনেকৈ এইজোপা আমাৰ কুজি থেকেৰা এইবাৰতো পূৰা লাগিছে ভৰ্তি হৈ আছে তো কুজি থেকেৰা জলফাই আমাৰ আমলখি আমাৰ পনিয়ল লেটেকু এনেকুৱা অজস্ৰ ফলবিলাক আমি কি কৰিলোঁ যিহেতু মই ইয়াত গ্ৰীণ কমাণ্ডোজখিনি প্ৰশিক্ষণ দিওঁ তো সেই প্ৰশিক্ষণ দিওঁতে গ্ৰীণ কমাণ্ডোজখিনি বেচ বাই বেচ আহি থাকে আৰু প্ৰত্যেকে হাবিৰ মাজত আমি এই গছবিলাকো লগাব লাগিলোঁ মোৰ মানে এটা চিন্তা হ'ল যে খাদ্যৰ গছ বুলি তাহাঁতক আমি ইমান কিয় প্ৰতিপালন কৰিব লাগে এই হাবিত যেনেকৈ বাকী গছবিলাক হৈছে সেইবিলাক কেলৈ হ'ব নোৱাৰে তেতিয়া গম পালোঁ যে যেতিয়া কৰি চালোঁ দেখিলোঁ যে এইটো লগাইহে থৈ দিব লাগে তাহাঁতি দেখোন নিজে হয় তো সেই কনচেপ্টটোতে ইয়াত এতিয়া আমি এই 5 বছৰত আজি তোমাক যেনেকৈ কৈছোঁ এই ফল লগা আৰম্ভ হৈ গৈছে বগা জামু আছে মধুৰি একদম হাবিৰ মাজত আপোনালোকে যেতিয়া ইয়ালৈ আহে তেতিয়াহ'লে আৰু বিশ্বাস হ'ব যে মানে একদম হাবিৰ মাজত বেলেগ গছৰ লগত একদম মিহলি হৈ গৈছে আমাৰ ফল মূল আৰু আমাৰ খাদ্য গছবিলাকো যিবিলাক আমি লগাইছোঁ
আৰু সেইবিলাক একেলগে উঠিছে তো ফুড ফৰেষ্টৰ তুমি যিটো সুধিছা কনচেপ্টটো হ'ল এটা সহবাস কৰা আমি কৃষি পদ্ধতি কেনেকৈ আমি ওলাব পাৰোঁ য'ত মানে চৰাইখিনিও থাকে মৌ-মাখিটোও থাকে য'ত বেলেগ জন্তুবিলাকো থাকে আৰু তাহাঁতৰ লগতে আমি কেনেকৈ আমাৰ এটা কো-এক্সিষ্টেঞ্চ সহবাসৰ এটা মডেল কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ তাৰ বিষয়ে আমি এই গোটেই ফুড ফৰেষ্টটো বনাইছোঁ এইটো এটা মাল্টি লেয়াৰ্ড কনচেপ্ট হয় য'ত মানে ওপৰত ওখ গছখিনি থাকে আৰু মাজত এই যিবিলাক মজলীয়া হাইটৰ গছ যেনেকৈ এই কুজি থেকেৰাজোপা আছে বা আমলখি আছে মধুৰি আছে এনেকুৱা যিবিলাক মিডিয়াম হাইটৰ গছবিলাক থাকে আৰু তাৰ তলত আকৌ কিছুমান গছ থাকে যেনেকৈ শ্ৰাবছবিলাক থাকে আৰু কিছুমান তো তেনেকুৱা আৰু প্লাছ আমাৰ কিছুমান ঘাঁহো আছে যিবিলাক মানে আমাৰ জন্তুৰ কাৰণে কাম আহে কিছুমান মেডিচিনেল প্লাণ্টছ আছে আৰু তাৰ লগতে একদম তলত আমাৰ কি থাকে আমাৰ মানধনিয়াই হওক আমাৰ মানিমুনি হওক খুতুৰা হওক এনেকুৱা যিবিলাক আমাৰ থলুৱা শাকবিলাক সেইখিনিও মিক্স কৰি আমি পেলাই দিওঁ বিৰাট ইণ্টাৰেষ্টিং এইটো মানে উইদিন 5 years এখন বৰ ধুনীয়া ময়ো বিশ্বাস কৰা নাছিলোঁ যে প্ৰকৃতিক আচলতে কি হয় মিগল আমি কৃষক হিচাপে প্ৰকৃতিক সহায়হে কৰিব লাগে আমি প্ৰকৃতিক সৃষ্টি কৰিব নোৱাৰোঁ তো সেই প্ৰকৃতিক সহায় কৰিবলৈ যিটো ৱে আছে সেইটো ৱেত আছে যে আমি এই যে ঘাঁহ বন গুচাই চাফাকৈ খেতি কৰিব লাগিব সেইটো তেতিয়া হ'ব যেতিয়া তুমি শস্যবিলাক বাহিৰৰ পৰা আনা যিবিলাক তোমাৰ নেটিভ ক্ৰপছ নহয় থলুৱা আমাৰ যদি বীজ হয় থলুৱা যদি আমাৰ খাদ্য হয় তেতিয়াহ'লে আমি সেইবিলাক আমি এনেকৈ ফুড ফৰেষ্টৰ নিচিনাকৈ নেচাৰেলি গ্ৰ' কৰিব পাৰোঁ কিন্তু ইয়াত যদি কিছুমান বহিৰাগত ফল মূলৰ বস্তু যিবিলাক এক্সটিক ফ্ৰুটছ হয় বা তোমাৰ এক্সটিক ক্ৰপছ হয় সেইবিলাক হয়তো মই ইয়াত হয়তো ব্ৰকলি কৰিব নোৱাৰোঁ মই হয়তো ইয়াত লেটিউছ চিলেৰি কৰিব নোৱাৰোঁ মই হয়তো ইয়াত ড্ৰেগন ফ্ৰুট কৰিব নোৱাৰোঁ মই হয়তো ইয়াত ষ্ট্ৰবেৰী কৰিব নোৱাৰোঁ কিন্তু ইয়াত মই পনিয়ল ঢেকীয়া এতিয়াও ভগৱানে খেতি কৰি আছে চয়াবিনৰ পিছতে হায়েষ্ট প্ৰটিন কণ্টেণ্ট আছে আমি এতিয়া অসমৰ মানুহে এইটোও নাজানো যে একচুৱেলি ঢেকীয়া খেতিনো কেনেকৈ কৰা যায় কেলৈ আমি কৰিয়ে পোৱা নাই ভগৱানে কৰিছে আমি খুৱাই আছে আমি দি আছোঁ কিন্তু যিহেতু মাটিবিলাক এতিয়া আমি আমাৰ বেলেগ হিউমেন যিবিলাক আমাৰ যিবিলাক মানে কিছুমান চেলফিছনেছ বুলি কৈছোঁ চেলফিছনেছৰ কাৰণে আমি মাটিবিলাক ধ্বংস কৰিছোঁ আমাৰ জংঘলবিলাক ধ্বংস কৰিছোঁ তো এই কাৰণে আমাৰ সেই শস্যবিলাকো কমি গৈ আছে তো এতিয়া হয়তো আমি নিজৰ বাৰীবিলাকতো সেইবিলাক কেনেকৈ প্লেন কৰিব পাৰোঁ ছাৰ এই খাদ্যৰ হাবিখনত আমি এতিয়া দেখিব পাইছোঁ বিভিন্ন ধৰণৰ খাদ্য যেনে হালধি আছে কল আছে জলকীয়া আছে কৃষ্ণ জলকীয়া ভোট জলকীয়া আৰু থেকেৰা আৰু ইয়াতে কিছুমান কচু লগাই থৈ দিছে ইয়াতে মানে দেখিছোঁ যে আমি খেতি বুলি ক'লে সাধাৰণতে আমি পূৰা চাফা চিকুণ কৰি কিনি জংঘলকেইটা গুচাই দুবৰি চুবৰি গুচাই মেলি ধুনীয়াকৈ কৰাটো আমি খেতি বুলি গম পাওঁ কিন্তু ইয়াতে দেখিব পাইছোঁ যে জংঘলৰ মাজতে হালধি সোপা গজি আছে জলকীয়া ভোট জলকীয়াকেইটা গজি আছে ইয়াত কোনো মানে চাফা চিকুণ কৰা নাই আৰু ইমান ধুনীয়াকৈ হৈ আছে যেন ইয়াতে আপুনি তেনেকুৱা একো লগা নাই যে ইয়াত যে খেতি কৰিছে তেনেকুৱা লগা নাই চ' কেনেকৈ এইটো কৰা হয় আৰু আপুনি অকণমান জনাই দিব নেকি বা আমাক কৈ দিব নেকি যে কেনেকৈ এইটো কৰা হয় মিগল মই যে কৈছিলোঁ যে চোৱা মাটিটো যদি আমাৰ ভালে থাকে মাটিটোক যদি আমি ডিষ্টাৰ্ব নকৰোঁ প্ৰকৃতিক যদি আমি সহায় কৰোঁ প্ৰকৃতিক সৃষ্টি কৰিবলৈ চেষ্টা নকৰোঁ প্ৰকৃতি আমাক নিজে নিজে বহুত সহায় কৰে আৰু সি ধুনীয়াকৈ হয় এই তোমাৰ চকুৰ আগতে এতিয়া যিখিনি হালধি দেখিছেনে কিমান ধুনীয়াকৈ হৈ আছে এইখিনি আমি তাক একবাৰেই ৰুইছিলোঁ আজি তোমাৰ 2 বছৰ আগতে একবাৰ ৰুইছিলোঁ আমি কি কৰোঁ ঠাণ্ডা টাইমত আমি আধা খান্দো আধা থৈ দিওঁ আজিকালি বতৰ সলনি হৈছে বৰষুণ কেতিয়া আহে তুমি ক'ব নোৱাৰা তেনেকৈ তো টাইম অফ যিটো প্লান্টিং কয় সেইটো হয়তো কেলেণ্ডাৰখনৰ লগত সলনি হৈছে কিন্তু এতিয়া আমাৰ কি হ'ল এতিয়া বৰষুণ যাক পোৱাৰ লগে লগে আমাৰ হালধিখিনি আকৌ গুচি গ'ল ৰিজেনেৰেটিভ এগ্ৰিকালচাৰ যিটো আমি তাৰমানে আমি বাৰে বাৰে নকৰি পেলাই আমি কেনেকৈ থৈ দিওঁ তো এই হালধিখিনি ধুনীয়াকৈ হৈছে আৰু ধুনীয়াকৈ হোৱা এটা প্ৰকৃতিৰ নিয়ম আছে দেখিছানে এই হালধি খেতিখিনি য'ত হৈ আছে তাৰ ওচৰতে কিছুমান ডাঙৰ গছ আছে আৰু এই ডাঙৰ গছবিলাকে
কি কৰে হাবিখনত তাহাঁতি বেলেগ গছবিলাক হোৱাৰো সহায় কৰে ইয়াৰ যিটো শিপাত যিবিলাক আমি ৰুট হেয়াৰ্ছ বুলি কওঁ তাত এটা বৰ ধুনীয়া আমি চকুৰে নেদেখা এটা ভেঁকুৰ আছে যাক মাইক্ৰ'ৰাইজা বুলি কয় আৰু সেই মাইক্ৰ'ৰাইজাৰ নেটৱৰ্কটো গোটেই আমাৰ যেনেকৈ আমি ইণ্টাৰনেটৰ যোগে আমি ইটোৱে ইজনে সিজনৰ লগত কানেক্ট হৈ আছোঁ এই মাইক্ৰ'ৰাইজেল যিটো নেটৱৰ্ক আছে এই ভেঁকুৰটো যিটো নেটৱৰ্ক আছে সেই নেটৱৰ্কটোৰ লগত গছৰো মানে গোটেই এটা তেওঁলোকৰো এটা কানেকশ্যন আছে য'ত মানে খাদ্যৰ আদান প্ৰদান হয় কিছুমান ইনফৰমেশ্যনৰ আদান প্ৰদান হয় আৰু গছজোপাই গোটেই খাদ্য যিবিলাক তেওঁলোকক লাগে একে শিপাটো আহৰণ কৰিব পৰা তেওঁ ক্ষমতা নাই কেলৈ গছজোপাত যোনডোখৰত আছে সেইডোখৰ জেগাৰহে পাৰিব কিন্তু এই যে ভেঁকুৰটোৰ যিটো হাইফি বুলি কয় যিবিলাক মানে মই কি ক'ম ভৰিৰ নিচিনাই তো সেইখিনি ইমানেই মানে কানেক্ট হৈ থাকে যে তাহাঁতি বহুত দূৰৰ পৰাও গছজোপাৰ কাৰণে খাদ্য আনে আৰু কি হয় এই ডাঙৰ গছবিলাকে সূৰ্য ৰশ্মিটো একদম ওপৰত পায় ফুড ফৰেষ্টৰ এইটো এটা বিশেষ গুণ এই সূৰ্য ৰশ্মিবিলাক বেছিকৈ পাই পেলাই তেওঁলোকে ফটোচিনথেচিছ কৰি যিটো খাদ্য বনায় ষ্টাৰ্চ বনায় তাৰে অলপ অংশ কি কৰে সেই ডাঙৰ গছজোপাই বাকী সৰু সৰু গছবিলাক য'ত হয়তো লাইট কম আছে তো সেই তাহাঁতলৈ শ্বেয়াৰ কৰে আৰু সেই তেনেকুৱা এটা আদান প্ৰদান চলি থাকে এইটো বহুত উড ৱাইড ৱেব বুলি কোৱা যায় সেইটো অলপমান যদি গুগলতো চোৱা ভিডিঅ'বিলাক গছৰ লগত কথাও পাতিব পাৰে সেই ৱেবটোৰ লগত তো সেই তেনেকুৱা ধৰণৰখিনি পাবা তো এতিয়া মই ভাবোঁ যে সেই তেনেকুৱা এটা প্ৰাকৃতিক যিটো সন্তুলন আছে সেই সন্তুলনটো যিহেতু ফুড ফৰেষ্টখনত মেইনটেইন আছে সেইকাৰণে আমি ইমান ধুনীয়া শস্য পাইছোঁ নেচাৰেল তুমি কোৱা কথাটো একদম সঁচা অপতৃণ বুলি মোৰ এতিয়া বস্তু নাথাকা হ'ল ময়ো উইডছ বুলি বস্তু পঢ়িছিলোঁ যেতিয়া এগ্ৰিকালচাৰ পঢ়িছিলোঁ কিন্তু এতিয়া মই দেখিছোঁ যে মইতো একো গুচাবই নালাগে আৰু খালি এটা বস্তু মানুহে জানিব লাগিব নিডছ আৰু গ্ৰীডছ মোৰ কিমান চাহিদা আৰু মোৰ কিমান লালস তো মোৰ যদি নিডবিলাক গ্ৰীডছলৈ ট্ৰেন্সফৰ্ম হয় তেতিয়া মোক বেছি লাগিবলৈ হ'লে মই বাকী চবক চেছ কৰি খালি মোৰ মানৱ জাতিৰ কাৰণে মই খাদ্য বিচাৰিম খেতিয়ক হিচাপে কিন্তু এতিয়া আমি যদি চাওঁ এইটোত মোৰতো বহুত শান্তি মই এতিয়া 30 বিঘাৰ যিখন ফুড ফৰেষ্ট বনাইছোঁ তাত আমি 4জন মানুহে গোটেইখন মানে আমি মেনেজ কৰিব পাৰোঁ কিন্তু আমি মেনেজ নকৰোঁ প্ৰকৃতিহে মেনেজ কৰে আমিতো বীজ শিপা আমাৰ যিমান থলুৱা বীজ শিপা পেলাই দিওঁ কেতিয়াবা হয়তো বীজ এটা আজিকালি আমি নেখান্দো জিৰ' টিলেজ বুলি কয় আমি জাষ্ট হালধিটো শুকান পাতৰ এটা লেয়াৰ বনাই তাত অলপ টপ চইল দি পেলাই তাত আমি হালধিটো পুতি থৈ আহোঁ আৰু সি নিজে হয় আৰু মাটিৰ যদি গুণাগুণটো ভাল থাকে মাটিয়ে হয়তো এই অপতৃণ বুলি যাক কৈ আছে তাহাঁতকো খুৱাব পাৰিব পোক পতংগ যাক আমি কেমিকেল দি মাৰি পেলাই খাদ্যটো বিষক্ৰিয়া লৈ আহোঁ সেই তাহাঁতকো খুৱাব পাৰিব আৰু এটা নেচাৰেল বেলেঞ্চ কৰিব পাৰিব এতিয়া তোমাৰ চকুৰ আগতে সেই ধুনীয়াকৈ মই দেখি আছোঁ তাত ড্ৰেগন ফ্লাইবিলাক উৰি আছে যিবিলাক উপকাৰী পোকবিলাক আছে ইয়াত তোমাৰ পানীৰ সংৰক্ষণটো ঠিকেই হৈ আছে যিহেতু মই গোটেই আমি হাবিখন গুচাই দিয়া নাই তাত এভাপৰেশ্যনটো চেক হৈছে ইয়াত পানী নাই দেই ইমান ধুনীয়া তুমি হালধি খেতি দেখিছা আৰু তুমি অলপ আগতে ওপৰত আমি একদম বাৰী গোটেই মাটি চহাই পেলাই কৰা হালধি খেতিও দেখিছা তাত গ্ৰ'থটো কিন্তু ইয়াৰ নিচিনা নহয় তাত আমি বহুত প্ৰতিপালন কৰিব লাগে কিন্তু ইয়াত ধুনীয়াকৈ হৈছে কিয় এই মাটিৰ গুণাগুণটো আৰু মাটিৰ গুণাগুণটো ভালকৈ ৰাখে মাটিত থকা অজস্ৰ কেঁচু আৰু যিবিলাক মই যেনে ক'লোঁ মাইক্ৰ'ৰাইজা বা এনেকুৱা উপকাৰী যিমানখিনি আমাৰ অনুজীৱ আছে সেই অনুজীৱবিলাকে এইবোৰ এতিয়া কিছুমতে এতিয়া হাবিখনৰ ভিতৰতে ইয়াৰ ভিতৰতে আমি কিছুমান শাকৰ গুটি ছটিয়াই দিওঁ একো হাল বাবও নালাগে তাতে ধুনীয়াকৈ হৈ যায় বহুতে যে ভাবে লাইট নাপাব নহ'ব কিন্তু কি হয় মই যে ক'লোঁ ডাঙৰ গছজোপাৰো দায়িত্ব আছে সি সৰু গছবিলাকৰ সহায় কৰে এই গোটেই ভেঁকুৰৰ নেটৱৰ্কটো লৈ পেলাই তেনেকৈ এটা ধুনীয়া পৰিৱেশ সৃষ্টি হয় আৰু এই খাদ্য বস্তুবিলাক খুব ধুনীয়াকৈ হৈ থাকে এইটোৱে প্ৰমাণ চোৱা হালধি সেই আকৌ থেকেৰা আছে বেলেগ গছ কল ভোট জলকীয়া এনেকৈ বিভিন্ন ধৰণৰ শস্যবিলাক মিলি পেলাই একেলগে হৈ থাকে এতিয়া এই গছজোপা কি গছ এজোপা
সজিনা গছ এতিয়া চোৱা দেই প্ৰকৃতিৰ কিছুমান নিয়মৰ কথা ক'ম কেনেকৈ নেচাৰেলি হৈ থাকে বস্তুটো সজিনা গছটোতো ডাঙৰ হয় ন আৰু সজিনাবিলাক বহুত ওপৰত লাগে তো আমি সজিনা গছটো ওপৰৰ পৰা ছিঙিবলৈ হ'লে কেতিয়াবা আমি ডালবিলাক কাটিব লাগে কিন্তু প্ৰকৃতিৰ নিয়ম চোৱা ডালজোপা কাটো আমি কাটি পেলাই আনি পেলাই সজিনাকেইটা ছিঙি পেলাই আকৌ সেই ডালটোকে আমি যেতিয়া এই ফুড ফৰেষ্টত আমি পুতি থওঁ সি নিজে নিজে হৈ যায় দেখিছানে এতিয়া এই কাটা ডালৰ পৰা আকৌ এইজোপা যেনেকৈ অজস্ৰ সজিনা আমি সজিনা কাটিছোঁ আৰু সজিনা ছিঙিবলৈ ডালটো কাটিছোঁ কিন্তু ডালটো আকৌ পুতি দিছোঁ তো প্ৰকৃতিয়ে এটা নিয়ম আছেই আমি মানৱ জাতিয়ে বৰ বেছি তাত মানে ইণ্টাৰফেয়াৰ কৰা দৰকাৰ নাই আমি যদি সেই নিয়মটো ফ'ল' কৰোঁ সেইটোৱে নেচাৰেল বা প্ৰাকৃতিক ফাৰ্মিং আৰু আমি কেনেকৈ আমাৰ থলুৱা এইটোত কিন্তু তুমি এই সজিনা হালধি তুমি যিমান দেখিছা কৃষ্ণ জলকীয়া দেখিছা ভোট জলকীয়া দেখিছা থেকেৰা দেখিছা আমাৰ লোকেল মধুৰিআম দেখিছা আমাৰ লোকেল তুমি গোটেই আনাৰসৰ শস্যবিলাক দেখিছা নেমু টেঙা দেখিছা তুমি গোটেই বাউণ্ডেৰী হিচাপে এই কাজি নেমু গোল নেমু আমাৰ যিমান লোকেল এইবিলাকক লৈ পেলাইহে তুমি ফুড ফৰেষ্ট কৰিব পাৰা কিন্তু হাইব্ৰিডবিলাক লৈ পেলাই তুমি এখন ফুড ফৰেষ্ট কৰিবলৈ চিন্তা কৰিব নোৱাৰা সেইখিনি এনেকৈ হ'ব পৰা তাহাঁতৰ মইতো কওঁ দমেই নাই সেই শস্যবিলাকৰ দমেই নাই যে আমাৰ মাটিত আহি পেলাই তাহাঁতি এনেকৈ হ'ব পাৰিব তাত হয়তো আমি সেই যে আমাৰ বেলেগ বেলেগ ধৰণৰ যে আমি ট্ৰেক্টৰখন চলাই গোটেই মাটিটো চব বছৰে চহাব লাগিব আমি খুব বেছি টিলেজ কৰিব লাগিব বা আমি সাৰ জাবৰ দিব লাগিব ইয়াত তুমি এই যিটো খেতি পদ্ধতি এইটোততো মই আজি মোৰ 5 বছৰ অভিজ্ঞতাৰ পৰা কৈছোঁ ইয়াত আমিতো কেঁচু সাৰ বনাই দিবলৈও দৰকাৰ নপৰে ইয়াত আমি পচন সাৰ বনাই দিবলৈও দৰকাৰ নপৰে এটা হৈছে যে একদম প্ৰাকৃতিক সন্তুলনটো বজাই ৰখা এটা কৃষি পদ্ধতি যিটোকে আমি খাদ্যৰ হাবি বা ফুড ফৰেষ্ট বুলি কৈছোঁ বহুত বিভিন্ন ধৰণৰ ফুড ফৰেষ্ট বেলেগ বেলেগ জেগাত বনোৱা হৈছে কিন্তু ইয়াত আমি স্পেচিফিকেলি আমি স্প্ৰেডেনি যিটো ফাৰ্ম লাৰ্ণিং চেণ্টাৰত যি এতিয়া 30 বিঘাৰ যিখন খাদ্যৰ হাবি বনাইছোঁ ইয়াত আমি স্পেচিফিকেলি আমাৰ এই জেগাডোখৰৰ যিবিলাক মানে ট্ৰেডিশ্যনেল নেটিভ ক্ৰপছ এইবিলাকক লৈ পেলাই আমি কৰিছোঁ ইয়াত মেডিচিনেল প্লাণ্টছ আছে ইয়াত তোমাৰ এনেকুৱা আমাৰ যিবিলাক থলুৱা শস্যবিলাক আছে হালধি আছে আদা আছে আদা আছে আমাৰ ইয়াত লেটেকু আছে পনিয়ল আছে এই এনেকুৱা বাঁহ আছে আৰু তাৰ লগতে কেনেকৈ আমি সহবাস কৰিব পাৰোঁ এতিয়া মৌ মাখি আহিছে নিজে নিজে আমাৰ যিটো লোকেল মৌ মাখিখিনি আহিছে আমাৰ বহুত নুনি গছ আছে তো হয়তো আমি কাইলৈ আমি মুগা এৰি আমাৰ বহুত এৰা গছ আছে পলুটো মানে এখন খাদ্যৰ হাবি যদি আমি বনাওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি প্ৰচুৰ পৰিমাণৰ অক্সিজেনো আমি ৰাখিব পাৰোঁ কাৰ্বন ট্ৰেপ কৰিব পাৰোঁ যিহেতু ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰৰ কথা হৈ আছে তো আমি কাৰ্বন ট্ৰেপ কৰিব পাৰোঁ পানী বহুত কম ইউজ কৰি আমি খেতি কৰিব পাৰোঁ আৰু আমি ধুনীয়াকৈ এখন আমাৰ গাঁওখন আমি বহুত ধুনীয়া কৰি পেলাই ইয়াত আমি এতিয়া এগ্ৰ' টুৰিজিমটো লৈ আহিব পাৰোঁ কেলৈ বিশ্ববাসীয়ে এতিয়া এনেকুৱা খেতিবিলাকহে গুৰুত্ব দিয়া হৈছে তেওঁলোকে এইবিলাক ভাল পোৱা হৈছে খুব বেছি গ্ৰীণ হাউচ প্লাষ্টিক হাউচ খুব বেছি টেকন'লজি এইবিলাক হয়তো আমি দেখিছোঁ যে কিমান সহায় কৰিছে উত্তৰ পূৰ্বাঞ্চলত যদি আমি মেক্সিমাম যদি তুমি ঘূৰি ফুৰা মোৰো অভিজ্ঞতা আছে গ্ৰীণ হাউচ বনাই পেলাই ভাঙি দিবলগীয়া অৱস্থা হ'ল এতিয়া তুমি যদি মেঘালয় বা এনেকুৱা ধৰণৰ বহুত জেগালৈ যোৱা তেতিয়া চাবা যে ৰাস্তা কাণত প্লাষ্টিক হাউচবিলাক ফাটি যোৱা বা ভাঙি আছে ইউজ হ'ব পৰা নাই তো প্ৰকৃতিৰ এটা নিজৰ আমাৰ নৰ্থ ইষ্ট ৰিজনটো হ'ল আমি বেলেগ ভাৰতবৰ্ষৰ বেলেগ জেগাতকৈ আমি সুকীয়া তো আমাৰ ইয়াত হয়তো আমাৰ বাৰীখনেই আমাৰ আৰ্থিক স্বাৱলম্বিতাৰ ফালে আমাক বহুত সহায় কৰিব পাৰে আৰু এনেকুৱা যদি আমি খাদ্যৰ হাবিবিলাক বনাই পেলাই নেচাৰক আমি যদি নেচাৰৰ লগতে যাওঁ হয়তো আমাৰ বেছি লাভ হ'ব মিগল এতিয়া চোৱা মই যে কৈছোঁ হাবিখনে নিজে নিজে হৈ থাকে আৰু আমাক খুৱাইও থাকে আৰু যিটো খাদ্য খুৱাই সেইটোৱে আমাৰ ইমিউনিটি বিল্ডিং ফুড হয় ৱেলনেছ ফুড ইণ্ডাষ্ট্ৰিটো এতিয়া $500 বিলিয়ন ওপৰত বিশ্বত ক'ভিডৰ পিছত এই খাদ্যবিলাক হাবি ফৰেষ্ট ফুডৰ খুব চাহিদা হৈছে তো মই ভাবোঁ যে অসমৰ বহুত সম্ভাৱনা আছে যে আমাৰ পিছফালৰ বাহনিখন বা পিছফালৰ যিবিলাক স্পৰেডিক যিবিলাক গাঁৱৰ আমাৰ ফৰেষ্ট আছে আৰু মেইনলি বাৰীবিলাকক আমি হোমষ্টেড ফুড ফৰেষ্টলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ
আৰু আমাৰ স্পৰেডিক ফৰেষ্টবিলাকতো আমি নেটিভ ক্ৰপছবিলাক ইনকৰ্পৰেট কৰি পেলাই আমি কৰিব পাৰোঁ এতিয়া মোৰ লগত দাস দা আছে দাস দা এতিয়া আমি এতিয়া ফাৰ্মত খাবলৈ আজি একদম ধুনীয়া ঢেকীয়া বুটলি আনিলে ঢেকীয়া এতিয়া মই আগতেও কৈছোঁ চয়াবিনৰ পিছতে হায়েষ্ট প্ৰটিন কণ্টেণ্ট আছে ফিডল হেড ফান ইংলিছ নামকেইটা ক'লে আমি সকলোৱে ভাল পায় কিন্তু ঢেকীয়া বুলি ক'লে এইটো বাইদেউবিলাকে ফুটপাথত বিকি থকা নিচিনা হয় কিন্তু তাৰ এইবিলাকৰ লগত পৰিকল্পনা নাই এইবিলাকৰ লগত আমি কেনেকৈ গ্ৰ' কৰোঁ হয়তো বহুত কোম্পানীবিলাকে পতঞ্জলীয়ে হওক বা হিমালয়াই হওক তেওঁলোকে আমাক মানিমুনি বিচাৰে আমাক মধুসোলেং বিচাৰে আমাক খুতুৰা বিচাৰে কিন্তু কৃষি পদ্ধতিত সেইটো আমাৰ নাহে পদ্ধতি বা প্লেনিঙত কেতিয়াও আমি সেইবিলাক নেদেখোঁ যে আমি কেনেকৈ খেতি কৰিব পাৰে তো সেইকাৰণে আমি গাঁওবিলাকত এতিয়া যিবিলাক আমাৰ হোমষ্টেড ফুড ফৰেষ্ট বনাই আছোঁ যিবিলাক গ্ৰীণ কমাণ্ডো ইয়াত আহি পেলাই ট্ৰেইনিং লৈছে তেওঁলোকে গাঁৱত গৈ পেলাই যিবিলাক কাম কৰিছে তেওঁলোকে চিম্পল আৰু এটা কথা কি আমি যিমানে এলেহুৱাকৈ থাকিব পাৰোঁ সিমানটো ভাল ন একচুৱেলি যে মানে খুব বেছি এতিয়া কষ্ট নকৰাকৈ দাস দা মই দয়া দা আৰু এজন আছে আৰু এজন দাস দা আছে এই চাৰিজনে আমি 30 বিঘা ফুড ফৰেষ্টখন মেইনটেইন কৰি আছোঁ আৰু ইয়াত আমাৰ ধুনীয়াকৈ খেতিবিলাক হৈ আছে এইবিলাক আমলখি বহুতে ক'ব যে আমলখি চামলখি ইমান হাবি মাজত কেনেকৈ হয় বহুত ধুনীয়াকৈ হয় মিকানিয়া বোলা এই গছজোপা আহে লতাজোপা গোটেই একদম পূৰা ঢাকি দিয়ে তাৰপিছত আকৌ নিজে উঠি আহে চোৱা আমলখি এটা ধুনীয়াকৈ একবাৰ যেতিয়া সেই গছজোপাই যেতিয়া একবাৰ এনেকুৱা ষ্ট্ৰেছ এটা লৈ পেলাই নিজে আকৌ যেতিয়া আহিব পাৰে মোৰ গছবিলাকো মোক গ্ৰীণ কমাণ্ডো তাহাঁতি ৰেজিষ্টেণ্ট হয় তাহাঁতি ধুনীয়াকৈ হাবিৰ লগত খাপ খাই যায় এতিয়া এইজোপা জামুন গছ এইজোপা আকৌ মেহেগনি এতিয়া আমি গোটেই বৰ্ডাৰটোত মেহেগনি আছে এগ্ৰ' ফৰেষ্ট্ৰি এজোপা গছত ভাল মূল্য পায় কৃষকসকলে যেতিয়া কেতিয়াবা যদি দৰকাৰ পৰে আৰু কিন্তু নহ'লে খুব বেছি অক্সিজেন দিব পাৰে এই ফুড ফৰেষ্ট মডেলটোত আমি ফাৰ্মাৰৰ যিহেতু ইঞ্চুৰেঞ্চটো আকৌ কাৰোবাৰ লগত কৰোৱাতকৈ আমি এগ্ৰ' ফৰেষ্ট্ৰি আনিছোঁ য'ত আমি মেহেগনিবিলাক দিছোঁ এইটো আৰু এটা কাৰণ আছে যে আমি পাহাৰীয়া অঞ্চলবিলাকত আমি হাবিখন জ্বলাই দিওঁ আগতে 10-12 বছৰ পিছত আমাৰ পূৰ্বপুৰুষবিলাকে কৰিছিলে কিন্তু এতিয়া আমি প্ৰত্যেক বছৰে জ্বলাই দিওঁ তো এতিয়া এই গছজোপা 12 বছৰত মেচিয়ৰ্ড হয় আৰু 12 বছৰ পিছত ইয়াৰ এটা ভাল ভেলু থাকে তো এজ এ ফাৰ্নিচাৰ উড বা টিম্বাৰ হিচাপে তো এতিয়া আমি কি কৰোঁ সেই য'ত আমি ফুড ফৰেষ্টবিলাক বনাই আছোঁ বৰ্ডাৰটো আমি এই গছবিলাকে চিল কৰাই দিওঁ কিয়নো 12 বছৰলৈকে কৃষকজনে যেতিয়া জানে যে মোৰ তাত যদি 100 জোপা গছ আছে এজোপা গছ যদি ভাল এটা ভেলু পাওঁ মোৰ ভাল পইচা আছে তো তেওঁ প্ৰত্যেক বছৰে সেইটো নজ্বলায় আৰু সেই সময়টোতে আমাৰ গ্ৰীণ কমাণ্ডোছবিলাকে কি কৰে এই তেওঁৰ যিখন হাবি আছে সেইখনক হাবি নিচিনাকৈ ফুড ফৰেষ্ট ডেভেলপ কৰি পেলাই এটা ইকনমিক মডেল দিয়ে এইফালে বাঁহ আছে বাঁহৰ আমি খেতি কৰোঁ জাতি বাঁহৰ একদম কুমলীয়া আগটো হাতীয়ে খায় হাতী বহুত আহে আমাৰ ইয়াত জন্তু আছে যেতিয়া প্ৰথমতে জন্তু নাছিলে কিন্তু যেতিয়া আমি কচু লগাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া কেটেলা পহু আহিলে তাৰপিছত জংগলী গাহৰি আছে এতিয়া আৰু তাৰ পিছে আমাৰ নাহৰ ফুটুকী বা লিঅ'পাৰ্ডছখিনিও আছে হাতী খুব আছে হাতী আহে হাতী আহি পেলাই ৰাতি থাকে এটা ছাইডত আমি বনাই থৈছোঁ তেওঁলোকৰ কাৰণে বাঁহৰ আগটো খাই ভাল পায় তেওঁ হাতীয়ে বাঁহটো ভাঙি পেলাই কুমলীয়া বাঁহটো ভাঙি পেলাই আগটো খায় এতিয়া আমি সেইটো ধ্বংস বুলি ভাবি ল'বলৈতো নহ'ব সেইকাৰণে আমি কি কৰোঁ আমি সেই যিটো ভাঙি দিয়া বাঁহটোক কাটি পেলাই এটা গাঁত কৰি পেলাই ঘৰতে বেম্বু বায়'চাৰ ফাৰ্টিলাইজাৰ বনাই দিওঁ এই যিটো মাইক্ৰ'ৰাইজেল যিটো পপুলেশ্যন বঢ়াবৰ কাৰণে সেইটো এটা প্ৰডাক্ট হৈ যায় আমাৰ গ্ৰীণ কমাণ্ডোজ আৰু ফাৰ্মাৰ্ছখিনি আৰু লগতে বাঁহৰ যিটো একদম আগলি পাত কুমলীয়া পাত যিটো হাতীয়ে খাই দিয়ে কুমলীয়াটো খাই দিয়ে তাৰপিছত যিখিনি আগলি পাত থাকে সেইখিনিকে কাটি পেলাই শুকাই পেলাই আমাৰ মহিলা যিসকলে আমাৰ লগত কাম কৰিছে তেওঁলোকে আকৌ বেম্বু লিফ হাৰ্বেল টি বনাই দিয়ে চিলিকা কণ্টেণ্ট আছে এতিয়া মাৰ্কেটত 2500-3000 টকা কেজিত সেইটো বিক্ৰী হৈ যায় ল' ভলিউম হাই ভেলু যোৱাবাৰ ক'ভিডৰ টাইমত আমাৰ ফৰেষ্টৰ হালধি মেডিচিন হিচাপে তেওঁলোকে হাৰ্বেল টি হিচাপে খাবলৈ ভাৰতৰ বিভিন্ন জেগাত আহমেদাবাদ পঠাইছোঁ আমি মুম্বাই পঠাইছোঁ আজিকালি পঠাবলৈও ভাল কুৰিয়াৰ কৰি দিলে হৈ যায় ঘৰে ঘৰেও পঠাব পাৰোঁ 1 কেজি 2 কেজি এজন সৰু কৃষকেও আৰু সেইখিনি আমি আপোনালোকে ভাবিব নোৱাৰিব জাষ্ট হাৰ্বেল টি খোৱাৰ কাৰণে ফৰেষ্ট হালধিটো আমি 1000 টকা কেজিকৈ বিকিছোঁ ল' ভলিউম হাই ভেলু আমাৰ ইয়াত ইনকামটো বেলেঞ্চ কৰিবলৈ এতিয়া ফুড ফৰেষ্টখনৰ ট্ৰেইল হয় বহুত ল'ৰা ছোৱালী আহে বহুত ট্ৰেইনিং হয় বহুত ধৰণৰ টুৰিষ্ট আহে এতিয়া ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও টুৰিষ্ট আহে যিকাৰণে আমি এটা কেম্পিং ছাইট বনাই দিছোঁ কিছুমান কটেজ বনাইছোঁ এতিয়া আমাৰ ট্ৰেইনিং চেণ্টাৰৰ লগতে
তো ইনকামটো আমাৰ বেলেঞ্চ হয় তো এইকাৰণে প্ৰকৃতিৰ লগত আমি নেচাৰ এজ এ কেপিটেল লৈ পেলাই কেনেকৈ আগবাঢ়োঁ সেইটোৱে হয়তো মানৱ জাতিৰ চিন্তা হ'ব লাগে ৰাদাৰ দেন নেচাৰক ধ্বংস কৰি পেলাই বা নিজৰ টেকন'লজি আনি পেলাই ইণ্টেলেক্টটো আমি ইউজ কৰিব লাগে কিন্তু ইণ্টেলেক্টটো এতিয়া বহুত ভাবি চিন্তি ইউজ কৰিব লাগে আৰু সেই গোটেই কনচেপ্টটো হৈছে এই ফুড ফৰেষ্টৰ ছাৰ আপুনি ইয়াতে আমি দেখিছোঁ সাধাৰণতে আমি মানুহে বাঁহ গছজোপাৰ তলত একো খেতি নহয় বুলি এতিয়া কাটিব আৰম্ভ কৰিছে বা খেতি পথাৰ কৰিব যদি হয় বাঁহজোপা কাটি কিনি তাত খেতি কৰা হয় আপোনাৰ এইটোৰ কনচেপ্ট কি যিহেতু আপুনি ইয়াতো বহুত ভাল লগাইছে তো বাঁহটো থকাৰ পাছতো আপুনি কেনেকৈ খেতি কৰিব পাৰে মিগল এইটো চোৱা এইটো হয় মানুহে ভাবে যে বাঁহনিৰ তলত একো খেতি কৰিব নোৱাৰি আৰু সেইকাৰণে বহুত জেগাত দেখা যায় যে বাঁহবিলাক গুচাই দিয়া যায় বাঁহটো আকৌ চবতকৈ এতিয়া যদি আমি ক্লাইমেট ফ্ৰেণ্ডলি ক্ৰপ বুলি কওঁ কেলৈ ই বহুত কাৰ্বন ট্ৰেপ কৰে আৰু আমাৰ বাঁহ আমাৰ প্ৰত্যেকটো বস্তুতে আমাৰ ব্যৱহাৰ হয় তো সেইকাৰণে আমি ইয়াত ফুড ফৰেষ্টত কি কৰিছোঁ দেখিছানে তুমি এইখিনি গোটেই হালধি এই হালধি আছে আদা আছে আদাটো হালধিৰ নিচিনাই পাত এই আদা আৰু হালধি আছে আৰু বাঁহৰ গছৰ তলত বাঁহ আমি লগাইছোঁ বাঁহৰ খেতিটো বহুত দৰকাৰ আমাৰ বাঁহৰ গাজ লাগে আমাৰ বাঁহৰ পাতটোপা আমি এটা চাহ বনাওঁ যিটো মই ক'লোঁ 2500-3000 টকা কেজি মাইক্ৰ'ৰাইজাৰ যিটো বায়' ফাৰ্টিলাইজাৰ বনাওঁ যিটো আমি বেম্বু বায়'চাৰ ফাৰ্টিলাইজাৰ কওঁ সেইটো 700 টকা কেজিত বিক্ৰী হয় আৰু তুমি ক'লাই ক্লাইমেট ফ্ৰেণ্ডলি কাৰ্বন ট্ৰেপিং অসমৰ যদি চিনাকি বাঁহ গুচাই পেলাই অইল পাম লগোৱাতকৈ বাঁহৰ তলত আমি কি কৰোঁ পাম অইল মানে এতিয়া বহুত জেগাত বাঁহ কাটি পেলাই পাম অইল লগোৱা চিন্তা ধাৰণা আৰম্ভ হৈছে কৰিছেও তো এতিয়া সেইবিলাকৰ জেগাত আমি কি কৰোঁ বাঁহৰ তলতে আমি হালধি খেতি কৰিছোঁ হালধিটো ধুনীয়াকৈ হৈ যায় আৰু ভোট জলকীয়া খুব ধুনীয়া হয় বাঁহৰ তলতে আমি কি কৰোঁ 0 টিলেজ ৰেইজ বেড বনাওঁ বাঁহৰ পাতবিলাক হওক বা শুকান পাতবিলাক ব্যৱহাৰ কৰি ইয়াৰে টপ চইলটো ইউজ কৰি তাৰ ওপৰত দি পেলাই আমি ভোট জলকীয়াৰ জ্বলা গুণটো আমাৰ ফৰেষ্টত আমি যেতিয়া বাঁহৰ তলত কৰোঁ খুব বেছি থাকে খুব বেছি জ্বলা হয় আৰু খুব ধুনীয়া প্ৰডাকশ্যনো হয় পানী সংৰক্ষণতো সহায় কৰে পাতবিলাক পৰি পৰি আমাক নিজে মালচিং কৰি দিয়ে বাঁহৰ পাতবিলাক পৰি পৰি মালচিং কৰি দিয়ে আৰু ইয়াত তোমাক মই একদম লাইভ দেখাইছোঁ এই গোটেই হাবিখন তোমাৰ ওপৰত বাঁহ তলত হালধি আদা আৰু কচু এটা চাইডে কচু আছে আৰু এটা চাইডে আমি ভোট জলকীয়া লগাই আহি আছোঁ এতিয়া ভোট জলকীয়া তো এনেকুৱা ধৰণে আমি আমাৰ বাঁহনিখিনিৰ তলত কোৰ মাৰি পেলাই খেতি কৰিব নালাগে আমি বাঁহনিৰ তলত আমি এই বিনা টিলেজত 0 টিলেজ যিটো ইয়াত আহিলে ট্ৰেইনিং আপোনালোকে পাব বা ট্ৰেইনিং কৰিব পাৰিব য'ত মানে আমি ওপৰত বেড বনাই পেলাই কিছুমান ভেটি বনাই পেলাই তাতে আমি এই শস্যবিলাক লগাই দিলে বাঁহনিখনো আমি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ বাঁহে আমাৰ সম্পদ পাম অইল বা এনেকুৱা ধৰণৰ খেতিবিলাক যদি আমি কৰোঁ আমি আকৌ বহিৰাগত কিছুমান মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ যাম আৰু তাৰ বহুত কষ্ট বাঁহত একো কষ্টই নাই আমি সদায় কাটিয়ে থাকোঁ লগাই পোৱাই নাই তো লগাবও লাগে আৰু লগতে কিছুমান আমাৰ থলুৱা শস্য যিবিলাক বাঁহৰ লগত ধুনীয়াকৈ হয় সেইখিনিক লৈ পেলাই আমি এটা ধুনীয়া বাৰীৰ এখন পিছফালৰ বাঁহনিখন আপোনালোকে এখন ফুড ফৰেষ্টলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰে ছাৰ আপুনি আজি আমাক ফুড ফৰেষ্টৰ বিষয়ে জনালে আৰু ফুড ফৰেষ্টটো কি হয় আৰু কেনেকৈ কৰিব পাৰি চ' এইটোতো বহুত উপকাৰী হয় আৰু আমাৰ এইটো জেনেৰেশ্যন এৰি নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা প্ৰপাৰ্টি এটা গঢ়ি দিয়ালেখীয়া হয় চ' আৰু তাৰোপৰি আৰু আপুনি কিবা ক'ব নেকি মাটিটো ভালকৈ ৰখাটোৱে আমাৰ কৃষকৰ মূল ধৰ্ম আৰু এই টেকনিকটোত আমি মাটিটো খুব ধুনীয়াকৈ ৰাখিব পাৰোঁ মই আকৌ একবাৰ ৰিপিট কৰিম মাটিটো যদি আমাৰ ভালে থাকে তেতিয়াহ'লে মাটিৰ ইমানটো শক্তি থাকে যে ই চবকে আমাক খাদ্যও খুৱাব পাৰিব আৰু আমাৰ জীৱনটো ধুনীয়া কৰিব পাৰে প্ৰাকৃতিক সন্তুলনটো বজাই ৰাখি কৃষি কৰাটোৱে আচল আমাৰ কৃষকৰ চিনাকি তো সেইকাৰণে থলুৱা শস্যবিলাকক আমি নিজে সংৰক্ষণ কৰি বীজখিনি সংৰক্ষণ কৰি তাৰ খেতি কৰি এনেকুৱা খাদ্য য'তে পাৰোঁ খাদ্য হাবিখিনি কৰি যদি আমি পথাৰতো কৰিছোঁ আমাৰ বহুত কিছুমান নিয়ম আছে যিবিলাকে আমি মাটিটো গুণাগুণটো আমি বঢ়াই ৰাখিব পাৰোঁ এই মাইক্ৰ'বিয়েল চলিউশ্যনবিলাক ঘৰতে বনাই পেলাই দিব পাৰোঁ তেনেকৈও আমি কৰিব পাৰোঁ হয়তো পৰৱৰ্তী ভিডিঅ'ত আমি দেখাম বা আপোনালোকে ইয়াত আহি পেলাই আমি ৰূপনগৰ সোণাপুৰতে এই খাদ্যৰ হাবিখন বনাইছোঁ য'ত সকলোৱে আহিব পাৰে চাব পাৰে ইয়াত আমাৰ 3 দিনীয়া 15 দিনীয়া 10 দিনীয়া প্ৰশিক্ষণৰো ব্যৱস্থা আছে
ফাৰ্ম কেম্পিং হয়, ইয়াত কেম্পিং কৰি থাকিব পাৰে, শিকিব পাৰে। তো ইয়াত আহি পেলাই এই গোটেই বস্তুটো চকুৰে চালে আৰু বিশ্বাস হ'ব আৰু কেনেকৈ প্ৰকৃতিয়ে আমাক সহায় কৰে। মই আকৌ একবাৰ ৰিপিট কৰিছোঁ মিগল, এতিয়া একচুৱেলি মানে একবাৰ গছবিলাক লগাই দিয়াৰ পিছত আমাৰ কাম নাথাকে আৰু নিজেই প্ৰকৃতিয়ে চম্ভালি লয় আৰু আমি খালি এটা সময়ত যিমানটো আমাক লাগে সেইখিনি হাৰ্ভেষ্ট কৰিলোঁ আৰু যিমানখিনি আমাৰ বাণিজ্যটোৰ কাৰণে মই কৈছোঁ যে বহুত ৰাস্তা খোল খাই যায়। এইবিলাক ৱেলনেছ ফুড প্ৰডাক্ট হয়, ইয়াৰ পৰা বজাৰ মূল্য বেছি ভাল, ল' ভলিউম হাই ভেলু হয়, ফৰেষ্ট ফুডৰ ডিমাণ্ড আছে, এগ্ৰ' টুৰিজিমটো আনিব পাৰোঁ আৰু তাৰ লগতে আমি বহুত কিছুমান বায়' ইনপুটছো যিবিলাক জেগাত নাই। এই হাবিখনৰ পৰা এতিয়া আমি বহুত ৰুফটপ বা আৰ্বান গাৰ্ডেনিঙৰ প্ৰডাক্ট, যেনেকৈ মই বেম্বু বায়'চাৰৰ কথা ক'লোঁ, হয়তো আমি তেনেকুৱা ধৰণৰ প্ৰডাক্টছবিলাকো লৈ পেলাই যদি আমি অসমখন ধুনীয়া কৰোঁ। গাঁওখন কৃষি আৰু সংস্কৃতি মিলি পেলাই গাঁওখন হৈছে এগ্ৰি প্লাছ কালচাৰ। তো কৃষিৰ পৰা যদি ল'ৰা ছোৱালীবিলাক গুচি যায়, আমাৰ সংস্কৃতিটো ভাঙি যায় আৰু কিমানে ডাঠি বুকুত হাত ৰাখি ক'ব পাৰিব যে হয় মই মোৰ ল'ৰা ছোৱালীক কৃষক বনোৱা সপোন দেখোঁ। সেই সপোনটো দেখা দৰকাৰ আছে। তোমালোকৰ নিচিনা য়ং যিবিলাক গ্ৰীণ কমাণ্ডোজ আহিছে, তোমালোকে এইখিনি বস্তু প্ৰকৃতিক লগত লৈ কেনেকৈ খেতি কৰিবা সেইটো আগুৱাই নিয়া দৰকাৰ আছে আৰু ফুড ফৰেষ্টখিনি সম্ভৱ হয়। এখন আমাৰ নিজৰ খাদ্যবিলাকক আমি কিয় ইমান পেম্পাৰ কৰোঁ, তাহাঁতকো আমি হাবিত এনেকৈ এনেকৈ আমি গ্ৰ' কৰিব দিওঁ আৰু যিটো হাবিৰ পৰা বুটলি খোৱা বস্তুটো সদায় আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। তো সেইকাৰণে যিটো ভাল সেইটো কৰোঁ আমি, যিটো আমাৰ মানৱ জাতিৰ কাৰণে ভাল, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল আৰু আমি কেতিয়াও পাহৰি নাযাওঁ যে আমিও এটা জন্তু এই প্লেনেটখনত। হয় আমাক ব্ৰেইনটো দিলে আমাৰ ইণ্টেলেক্টটোৰ কাৰণে যে আমি গোটেইখিনি আমিয়ে ৰুল কৰিব লাগিব সেইটো নাভাবি এখন খুব ধুনীয়া সন্তুলনৰ যদি পৃথিৱী বনাওঁ, তেতিয়া হয়তো আজি যাৰ কাৰণে কৰিছোঁ নিজৰ ল'ৰা ছোৱালী, তেওঁলোকে এটা ভাল জীৱন জ্ঞাপন কৰিব পাৰিব। তো মোৰ চবৰ কাৰণে আহ্বান যে ইয়ালৈ আহক, বুজি লওক, বুজি পেলাই নিজৰ এটলিষ্ট পিছফালে থকা বাৰীখন, অসমৰ বাৰীকেইখন যদি আমি উন্নতি কৰি দিওঁ, বাৰীকেইখনত যদি আমি হোমষ্টেড ফুড ফৰেষ্ট মডেলটো আনি দিওঁ, আমাৰ এনেই অৰ্থনীতি ধুনীয়া হৈ যাব আৰু আমি সেই এলেহুৱা বিৰাট লাহে লাহেকৈ যোৱা মানুহ হৈও ভালকৈ সুখী হৈ থাকিব পাৰিম। ধন্যবাদ মিগল। থেংক ইউ ছ' মাছ। থেংক ইউ।